নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া ৰঙালী বিহু বুলি গৰুৰ বিহুৰ দিনাখন চাট বনাবলৈ চাটৰ মাৰি বনালোঁ। তেওঁৱে বনালে খুব মিহিকৈ ভালদৰে। তাৰপিছত এয়া গৰু বিহুৰ দিনাখন ৰাতিপুৱা মাহ হালধি বাটি মিক্সিতে বাটিলোঁ মিহিকৈ গৰুক নোৱাবলৈ। তাৰপিছত জাতিলাও, বেঙেনা, থেকেৰা, তিয়ঁহ, হালধি এইবোৰে চাট বনাবৰ বাবে পাচলিবোৰ সৰু সৰুকৈ মই কাটি ল'লোঁ। এখেতে যিহেতু দানা বনাই আছে সেইটো কাৰণে ময়ে কৰিলোঁ এইখিনি কাম। দেউতাৰো যিহেতু এবাৰ পানী লাগি আছে সেইটো কাৰণে সৰু সৰুকৈ কুটি পেলাই চাটবোৰ চিলালোঁ। তিয়ঁহ, জাতিলাও এপিচ, থেকেৰা এপিচ, হালধি এপিচ এনেকৈ সমান সমানকৈ দিছোঁ ধুনীয়াকৈ। দেখি চাটৰ মাৰিডাল ভালো লাগে বনাই হোৱাৰ পিছত। তাৰপিছত এয়া হালধি এইবাৰ সৰহকৈ অলপ বাটিছোঁ, গৰু যিহেতু আমাৰ কেইটামান আছে যে, আকৌ মানুহলৈও থ'ব লাগিব গৰু নোৱা মাহ হালধি, আৰু ঘৰত পানী ছটিয়াবলৈও থ'ব লাগিব যিহেতু ঘৰত পানী ছটিয়াওঁ। নহৰু বটি পেলাই নহৰুৰ লগত পানী হেনো চাৰিওফালে ছটিয়ালে বছৰটোৰ বাবে মানে কিবা ভাল হয় আৰু কোৱা শুনো। সেইটো কাৰণে ময়ো ছটিয়ালোঁ। দেহা মানুহে আৰু শুই উঠি আহিছে, শুই উঠি ডাইৰেক্ট মোৰ ওচৰলৈকে আহিছে মইনো কি কৰিছোঁ চাবলৈ। এইবোৰ দেখি পেলাই সি খুব ভাল পাইছে। মানে ডাঙৰ হৈ আহিছে নহয়, নতুন নতুন এটা এটা সি দেখি আহিছে, বুজি আহিছে, সেইটো কাৰণে এইবোৰ চাই ভালেই পাইছে সি। তাৰপিছত এয়া গৰু নোৱালোঁ, মানে মাহ হালধি সানিলোঁ প্ৰত্যেকজনীকে। তাৰপিছত গৰু নোৱাই পেলাই তেখেতে গা ধুৱালে। মই অকল অসমীয়া গৰুকেইজনীকে গা ধুৱালোঁ বাৰু। এহেঁতি বাৰু অলপ পাতিয়ে দিয়ে ভালকৈ ঘঁহিবলৈ, মাহ হালধি সানিবলৈ। অসমীয়া গৰুকেইজনীয়ে কিন্তু আমাৰ মানে একদম ঘূৰি থাকে, ভালকৈ সানিবলৈ নিদিয়ে। তাৰপিছত এহেঁতক সেইটো কাৰণে ভাল মানে। তাৰপিছত এয়া ৰঙা বুঢ়ীজনী, এয়া ক'লা গৰুজনী, তাৰপিছত এইজনী আকৌ মই নাম দিছোঁ কুটলুঙি। কুটলুঙিকো সানিলোঁ। ইফালৰ এই গৰুজনীৰ জীয়েক হয় সেইজনী। তাৰপিছত ইফালৰ ৰঙাজনী নতুন চেউৰী গাভিনী, এই এমাহমানতে জগিব। তাৰপিছত তাইক খাবলৈকে লাগে দেখিছেনে। তাৰপিছত এখেতে গা ধুৱালে গোটেইকেইজনীকে আৰু গোহালিটোও ভালদৰে চফা কৰিলে। মই অসমীয়াকেইজনীকে ধুৱালোঁ। তাৰপিছত এইজনী আকৌ খুব আমাৰ লেতেৰা হৈ থাকে, মানে গোবৰতে শুই থাকে তাই, সেইটো কাৰণে খুব লেতেৰাই হৈ থাকে প্ৰায়। তাৰপিছত আপোনালোকে গৰুক গা ধুৱালেনে বাৰু এনেকৈ? কোনে কোনে ধুৱালে জনাবচোন এনেকৈ। মই মানে এইখিনি কাম কৰি মোৰ ভাল লাগে আচলতে। বিহুৰ লগত সম্পৰ্কীয় মোৰ প্ৰত্যেকবোৰ কাম কৰিয়ে ভাল লাগে, সেইটো কাৰণে আগবাঢ়িও আহোঁ কৰিবলৈ, পিছ পৰি নাথাকোঁ কেতিয়াও। মনত আনন্দ পাওঁ এইবোৰ কাম কৰি মানে মই। তাৰপিছত আজি যিহেতু জেতুকাও লগাব লাগিব, জেতুকা লগালেও হেনো ভাল, হাতৰ কাৰণে। নখত বিশেষকৈ নখচুকীয়া নহয়, আৰু হাতখনৰ নখকেইটাও দেখিবলৈ বৰ ধুনীয়া হৈ থাকে। যেতিয়া জেতুকাটোৰ ৰংটো মানে নখত এৰাব হয় নহয়, জোনটোৰ গতে যে হৈ থাকে, তেতিয়া দেখি পেলাই আৰু ভাল লাগে নহয়নে। এয়া আমাৰ চাওকচোন, এইজনী মংগলা মানে পোৱালীজনী, আৰু ইটো দমৰাটোৰ নাম হৈছে শুক্ৰা, মানে শুক্ৰবাৰে জন্ম সি, আৰু এই মঙলবাৰে জন্ম। আমাৰ দেহাই কিন্তু গোহালিলৈ আহিবলৈ ভয় নকৰে দেই। ইমান ডাঙৰ গৰুকেইজনী মুখৰ আগতো সেই খেৰৰ গঁৰালটোত সি সেইকণত উঠি থাকেগৈ, তেহেঁতক জোকাই থাকেগৈ। ভগৱানে কৰাত আজিলৈকে বাৰু তাক একো কৰা নাই, কিন্তু ভয়ো লাগে। তাৰপিছত আজি গৰুৰ বিহুৰ দিনাখন নিয়মখিনি আৰু কি মানে, সেয়া পানী ছটিয়াম। তাৰপিছত এই চাটৰ যে বস্তুখিনি, এইখিনি মানে মানুহে খাব লাগে। আজি ভাজি কৰি আমি যিহেতু এইখিনি খাম, সৰু সৰুকৈ কাটিম চবৰে মিলাই পেলাই, আৰু ভাজি পেলাই পঁইতা ভাতৰ লগত খাব লাগে আজি মানে। আমি সেইটো কাৰণে পঁইতা ভাতৰ লগত খাওঁ। আৰু আজি হেনো মানে গৰু বিহুৰ দিনাখন পঁইতা ভাত খালে তেতিয়া বছৰটোলৈ গাটো মানে হাত পৰি থাকে বুলি কোৱা শুনো। তাৰপিছত আকৌ আমৰলি টোপ খায় আজি। আমৰলি টোপখিনিৰ লগত হাঁহৰ কণী ভাজি পেলাই খায়। সেইটো খালে হেনো এৱা ভগা যে নাকৰ, সেই এৱা ভগাটো ভাল হয় মানে, নহয় হেনো। সেইখিনি আচলতে আজি গৰু বিহুটোৰ লগত বহুতেই কথা জড়িত হৈ আছে। সেইটো কাৰণে গৰু বিহুৰ যিখিনি নিয়ম আমি ভালদৰে পালন কৰিব লাগে সকলো অসমীয়াই। সেইটো কাৰণে যিমানখিনি পাৰোঁ মই পালন কৰিবলৈ মানে চেষ্টা কৰোঁ। তাৰপিছত এই চাটৰ কথালৈ আহোঁ। চাটৰ মানে বস্তুখিনি বিশেষকৈ হালধিখিনি যিটো মানে হেৰিয়াত যে থৈ দিয়া হয়, গোহালিত যে থৈ দিয়া হয়, যিটো সলোৱা চাটটো,
এই হালধিখিনি খালে মাইকী মানুহৰ মানে বহুতো সমস্যাৰ পৰা পৰিত্ৰাণ পায়, বহুতো সমস্যা হেনো ভাল হয়। সেইটো কাৰণে এই হালধিটো খাব লাগে মাইকী মানুহে, সকলোৱে খাব লাগে আচলতে। এইখিনি মানে দৰৱ বুলিহে কোৱা হয় গৰু বিহুৰ দিনাখন। এইখিনি কাম কৰাৰ পিছতে মই শাক বুটলিবলৈ গ'লোঁ। শাক 50 বিধমান বুটলিলোঁ আৰু চব লগাই, তাৰপৰা আৰু মানে আৰু নোৱাৰিলোঁ আৰু। শাক মানে আপোনাৰ কি ক'ম আৰু, একদম কঁঠালৰ কুমলীয়া পাতলৈকে আদি কৰি পৰা মানে নৰসিংহ, ভেদাইলতা, মানিমুনি, লচপচি, তাৰপিছত বিহলঙনি, ঢেকীয়া, তাৰপিছত তিয়ঁহৰ পাত এটাও লৈছোঁ, মানে তিয়ঁহ গছৰ, ৰঙালাও আগ, জাতিলাও আগ, খুতৰা, তাৰপিছত এইবোৰ মানে চব লৈছোঁ আৰু, বহুত লৈছোঁ আৰু, 50 বিধমান হ'বগৈ আৰু, চবৰে পাত লৈছোঁ। তাৰপিছত এয়া সন্ধিয়া লগা হৈ আহিলে, গৰুক ভৰি ধোৱালোঁ, সেৱা কৰিলোঁ। তাৰপিছত বিচিলোঁ, মাখিয়তী পাতে কোবালোঁ, মাখিয়তী জাত বুলি কয় এনেকৈ কিবা এটা। তাৰপিছত সেয়া কৰি পেলাই নাহৰ পাতত লিখিলোঁ। নাহৰ পাতত মানে বিহুটোত নাহৰ পাতত লিখিব লাগে, দেৱদেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ, বাতৰ বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে। সেইদে মানে লিখি থ'লে এটা বিশ্বাস মতে আৰু, মানে বতাহ ধুমুহাই অনিষ্ট নকৰে ঘৰখন। তাৰপিছত জাগ জ্বলালোঁ। এয়া জাগত ধপাত তিতা গছ, তাৰপিছত ভাঙৰ আগ, খেৰ, এইবোৰ চব দি পেলাই জ্বলালোঁ জাগ। তাৰপিছত এয়া দেহা চাওকচোন, আজি মানুহ বিহুৰ দিনাখন দেহাক এইযোৰ কাপোৰ পিন্ধাই পেলাই এনেকৈ ফটো মাৰিবলৈ ল'লোঁ। পিছে সি দৌৰিবলৈ লাগিলে, সেইটো কাৰণে ভিডিঅ' এটাকে বোলো কৰি থওঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। সকলোকে ধন্যবাদ চোৱাৰ বাবে। আপোনালোকৰ বছৰটো যাতে সকলোৰে ভালেই যাওক আৰু আমাকো আশীৰ্বাদ কৰিব, আমি যাতে সদায় সুখী হৈ থাকিব পাৰোঁ, সদায় এনেকৈ হাঁহি মাতি থাকিব পাৰোঁ। গতিকে সকলোকে আকৌ ধন্যবাদ জনাই ভিডিঅ'টো আজি শেষ কৰিলোঁ।